অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাজনীতিত চাণক্য বুলি কোৱা হয়। কেনেকৈ তেওঁ অসমৰ ৰাজনীতি দখল কৰিলে, কেনেকৈ তেওঁৰ কথাবিলাক সঁচা প্ৰমাণিত হয়, তেওঁৰ ৰাজনীতিক জীৱন কেনেকৈ আৰম্ভ কৰিছিল, আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। নমস্কাৰ, মই বিজয় পানিকা। অসমৰ বৰ্তমান ৰাজনৈতিক পৰিসৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নামটো এক বিশেষ গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে। বহুতে তেওঁক অসমৰ চাণক্য বুলি কয়। এইটো কেৱল এটা উপাধি নহয়, বৰঞ্চ তেওঁৰ ৰাজনৈতিক কৌশল, সিদ্ধান্ত লোৱাৰ ধৰণ আৰু সময় বুজি আগবঢ়াৰ ক্ষমতাৰ ফল। এতিয়া চাওঁ আহক, তেওঁ কেনেকৈ ৰাজনীতি আৰম্ভ কৰিলে, কেনেকৈ শক্তিশালী নেতা হৈ উঠিল আৰু কিয় তেওঁৰ বহু সিদ্ধান্ত সঠিক প্ৰমাণিত হয়। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱন আৰম্ভ হয় ছাত্ৰ অৱস্থাৰ পৰাই। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়াৰ সময়ত ছাত্ৰ ৰাজনীতিত সক্ৰিয় অংশগ্ৰহণ কৰিছিল। সেই সময়ত তেওঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ লগত জড়িত আছিল। ছাত্ৰ ৰাজনীতিয়ে তেওঁক দুটা গুৰুত্বপূৰ্ণ বস্তু শিকাইছিল: সংগঠন চলোৱা দক্ষতা আৰু মানুহৰ সৈতে সম্পৰ্ক গঢ়ি তোলা। এই অভিজ্ঞতাই তেওঁক আগলৈ বৃহৎ ৰাজনীতিত প্ৰৱেশ কৰিবলৈ মজবুত ভিত্তি দিয়ে। 2001 চনত তেওঁ তৰুণ গগৈৰ নেতৃত্বত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছত যোগ দিয়ে আৰু মন্ত্ৰী হিচাপে কাম কৰে। সেই সময়ছোৱাত তেওঁ স্বাস্থ্য বিভাগ উন্নত কৰে, শিক্ষাখণ্ডত নতুন পদক্ষেপ লৈ প্ৰশাসনিক দক্ষতা প্ৰদৰ্শন কৰে। কিন্তু কংগ্ৰেছৰ ভিতৰত নেতৃত্ব সংকট আৰু মতভেদৰ বাবে তেওঁ নিজেই সীমাবদ্ধতা অনুভৱ কৰিবলৈ ধৰে। 2015 চনত তেওঁ এটা ডাঙৰ সিদ্ধান্ত লৈ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। এইটো তেওঁৰ ৰাজনৈতিক জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ টাৰ্ণিং পইণ্ট। তাৰ পিছত তেওঁ নেডা গঠন কৰি উত্তৰ পূৰ্বাঞ্চলৰ বিজেপিৰ ভিত্তি শক্তিশালী কৰি তোলে। 2016 চনত বিজেপিক অসমত প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰাত সহায় কৰে। বিভিন্ন আঞ্চলিক দলৰ সৈতে জোঁট গঠন কৰে। এইখিনিতে তেওঁৰ চাণক্য ৰূপ স্পষ্ট হয়, কাৰণ তেওঁ কেৱল নিজৰ দল নহয়, সম্পূৰ্ণ অঞ্চলৰ ৰাজনীতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিল। 2021 চনত তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী হিচাপে তেওঁ আইন শৃংখলা কঠোৰ কৰে, উন্নয়নমূলক প্ৰকল্প তীব্ৰ কৰে, স্বাস্থ্য আৰু শিক্ষাখণ্ডত অধিক গুৰুত্ব দিয়ে। তেওঁৰ সিদ্ধান্তবোৰ সাধাৰণতে আগতীয়াকৈ চিন্তা কৰা হয় আৰু বহু ক্ষেত্ৰত পিছত সঠিক প্ৰমাণিত হয়। হিমন্ত বিশ্ব শৰ্মাক চাণক্য বুলি কোৱাৰ কিছুমান মুখ্য কাৰণ হ'ল সময় বুজি সিদ্ধান্ত লোৱা। তেওঁ সঠিক সময়ত সঠিক সিদ্ধান্ত লয়, যেনে কংগ্ৰেছ এৰি বিজেপি যোগদান কৰা। জোঁট ৰাজনীতি বিশেষজ্ঞ, তেওঁ বিভিন্ন দলক একেলগে আনিব পাৰে। এইটো সহজ কাম নহয়। মাটিৰ লগত সংযোগ, তেওঁ সাধাৰণ মানুহৰ সমস্যা বুজে আৰু সেই অনুসাৰে নীতি গ্ৰহণ কৰে। ৰাজনীতি আগবঢ়াৰ আগতীয়া অনুমান, বহু সময়ত তেওঁ যি কয় সেয়াই বাস্তৱ পৰিণত হয়। এইটো তেওঁৰ অভিজ্ঞতা আৰু বিশ্লেষণৰ ক্ষমতাৰ ফল। সমালোচনা আৰু বাস্তৱতা, যদি তেওঁ এজন শক্তিশালী নেতা, তথাপিও সমালোচনা নাই বুলি নহয়। কিছুমানে কয় তেওঁ অতি প্ৰভাৱশালী, কিছুমান সিদ্ধান্ত বিতৰ্কিত হয়, বিৰোধী দলৰ সৈতে সংঘাত থাকে। এইবোৰ গণতান্ত্ৰিক ৰাজনীতিত সাধাৰণ বিষয়। হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক যাত্ৰা এটা স্পষ্ট উদাহৰণ, কেনেকৈ এজন ব্যক্তি ছাত্ৰ ৰাজনীতিৰ পৰা আৰম্ভ কৰি এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ উঠিব পাৰে। তেওঁৰ সফলতাৰ মূল কাৰণ হৈছে কৌশলী চিন্তা, সঠিক সময়ত সঠিক সিদ্ধান্ত, সংগঠন গঢ়াৰ ক্ষমতা। চাণক্য উপাধি তেওঁ নিজে লোৱা নহয়, মানুহে তেওঁক ৰাজনীতিক কৌশল দেখি আগন্তুক সময়ত তেওঁ অসমৰ ৰাজনীতিত কেনে ভূমিকা পালন কৰে সেয়া সময়ে দেখুৱাব। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক যাত্ৰা কেনেকৈ হৈছিল তাৰ ওপৰত মই আপোনালোকক চমুকৈ এই ভিডিঅ'ৰ যোগেদি জনালোঁ। আপোনালোকে ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব। ধন্যবাদ।